কি হ'ল এসকে? আপুনি আহিলে? কিয় মাতিছিলেনো মোক? এইফালেদি এই মোৰ সন্মুখত ফচকে মানুহ এটা গুচি গৈছিলে। ধেত পগলা, নহয় সেইটো। মই সঁচাকে কৈছো চাদন দা। দেই এনেই টাইম নষ্ট কৰি থাকিবি তই। মই যাওঁ। সঁচাকৈ এইটো মোৰ ভ্ৰম আছিল নে? হ'ব পাৰে ময়ো যামগৈ আৰু পাই। পুতুকণ স্কুল যাৱ নাই? গৈছোঁ ৰখিবি। তই ইমান দিন স্কুল যোৱা নাই যে ছাৰক কি বুলি কবি? কৈ দিম আকৌ পেট বিষাইছে বুলি। এনেকে মুখে ক'লে নহ'ব নহয়, দৰ্খাস্ত লিখি লৈ যাব লাগিব। হা? মই লিখি নানিলো নহয়। পিছে তই লিখি আনিছ নাই? মই লিখি আনিছো, চাবি নেকি? দেখাও কেনেকে লিখিছ। এইখন চা, মেলি দেখা আকৌ। মই মেলি দেখাব নোৱাৰো দেই। ডাইৰেক্ট গৈ ছাৰকে দেখামগে। বৈ এতিয়া। ছাৰ আপুনি মোক কিয় মাতিছিলে? আমি ইনফৰমেশ্যন পোৱা মতে মানুহকেইটা উত্তৰ দিশে গৈছে। উত্তৰ দিশেতো আমাৰ গাঁওখন আছে। এতিয়া মানে সেইতে আমাৰ গাঁওখনক এম কৰি লৈছে। আপোনালোকৰ গাঁওখন আপুনিয়ে বচাব লাগিব। ঠিক আছে ছাৰ, মই ৰেডি আছো। জয় হিন্দ। ল'ৰাহঁত তহঁতৰ স্কুল যাব হোৱাই নাই নে? নাই গজেন্দা, আমি স্কুল যাব ওলাই আহিছো। দেউতা আমি স্কুল যাব ওলাই আহিছো। যা। আয়া, এইটো কিবা শিলগুটিয়ে সোমালে নি বাৰু? এইটো ঘড়ী দেখোন। গজেন্দা, কিবা হৈছে নেকি? নাই একো হোৱা নাই, তোমালোকে যোৱা দিয়া। হ'ব আৰু দিয়ক। নিশ্চয় কিবা এটা হৈছে। এইটো ঘড়ী যেন লাগিছে দেখোন। ভালে হ'ল দে, মোৰ ঘৰৰ ঘড়ী নাই নহয়, এতিয়া লগাই থৈ দিমগে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। বগাগুটি আৰু পুতুকণ, তহঁতি ইমান দিন কিয় স্কুল অহা নাই? ছাৰ, মোৰ পেট বিষাই আছিলে। মোৰ হাগনি হৈ আছিলে। তহঁতৰ কিয় বেমাৰ নহয়? 12টা মাহত 13টা বেমাৰ তহঁতৰ। দৰ্খাস্ত আনিছ নাই? এইখন লওক। দে যা বগে। পুতুকণ তই আনিলি নাই? ছাৰ, মই নানিলো, পাহৰি থাকিলো। আজি পুতুকণক চাই মাৰি দিলে আৰু। বহি থাকিব নালাগে, উঠিয়া। কি ভেবা লাগে মোৰ মুখলৈ চাই আছ? যা বাহিৰত গৈ আঁঠুকে থাকগে। তহঁতি আহিলি যে বগাগুটি নাহিলে যেন? সি আহিব নোৱাৰিলে। কিয়নো? তাৰ ভাগৰ স্কুলৰ পৰা অহাৰ পৰা তাৰ জ্বৰ হৈ আছে। হয় নেকি? মই ভিতৰৰ পৰা নহ'লে চাকি পাল লৈ আহোঁগৈ, তহঁতি ইয়াতে ব। হ'ব যাওক খুৰী। তুমি চাকি পাল নানিলা যে? নাই, তোৰ বাপৰে মাত্ৰ এপাতে চাকি আনিছিলে। তাৰপৰা যি পাত চাকি আনিছিলে সেই পাত চাকি মোৰ হাতৰ পৰা ভাগি থাকিলে। এতিয়া একো নহয় বাৰু দে। পটককে নামটো গাই ভিতৰলৈ আহিবি, তহঁতক প্ৰসাদ খাব দিম। ৰবুল, তই গাহোঁ। হ'ব ময়ে গাইছো। মই গাই থাকিম, তহঁতি পিছে পিছে গাই যাবি দেই। তুলসী তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধেনু শৰ এৰে। তুলসী তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধেনু শৰ এৰে। এতিয়া ভিতৰলৈ যাম বৈ। কচু, কি হ'ল দাদা? এইবাৰ আমি মানুহ এটা কিডনেপ কৰিব পৰাহেঁতেন ভাল আছিল। দাদা, তই ঠিকেই কৈছ। এই ৰাস্তাটোৱেদি কিছুমান সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যায়, সিহঁতক কিডনেপ কৰিবি নেকি? ঠিক আছে, কাইলৈ অপেক্ষা কৰিম। পুতুকণ, তোৰ মাৰে কিন্তু বহুত ধুনীয়া প্ৰসাদ বনাব জানে কিন্তু দেই। খাই পিনে বহুত ভাল লাগি গ'ল। মোৰ ভাগৰ আৰু কেইটামান খোজো লাগিছিলেহে। পিছে দেৱালী ফটকা ফুটাবি নাই? তই কি কথা ক'ব আহিছ? দেৱালী মানে ফুটকা নফটাকে থাকে নেকি? মই কেনেকুৱা ধুনীয়া ধুনীয়া ৰংগোলী বনাম। হেল্ল' ৰাইজসকল, আপোনালোকে আমাৰ দেৱালীৰ ভিডিঅ' চাব বিচাৰিছে? তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব। আপোনালোকে যে লাইক কৰে আমি ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাওঁ। হেপী কাতি বিহু। এইকেইটা গ'ল নেকি? সেইকেইটা গ'লগে। এবাৰ দেৱালী ৰুটিকে খাব লাগিব। গজেন, দেখিছানে তুমি? নাই, একো দেখা নাই দেখোন ছাৰ। এইকেইটা ক'ত বহি ৰখি আছেগে জানো? সেইটোৱেতো। আজি ইমান ৰ'দটো দিছে। সঁচাকৈ গজেন, ইমান ৰ'দটো দিছে। ব'লক নহ'লে ছাৰ, আমাৰ ঘৰতে চাহ অকণমান খাই লওঁগে। এই গৰমত চাহ নাখাওঁ দেই, চৰবত এগিলাচ দিলে দিব আৰু। হ'ব ছাৰ, ব'লক চৰবতে খাবগে। দাদা, সেইকেইটা পুলিচে আছিলে। মই দেখিছো নহয়, তই ক'ব নালাগে।
এতিয়াৰ পৰা পুলিচৰ পৰা সাৱধানে থাকিব লাগিব দাদা তই ঠিকেই কৈছ ভাইটি মজা লাগি গ'ল দেই চৰবতকণ খাই বৌৱে কিন্তু চৰবত বহুত ধুনীয়া বনায় হয় ছাৰ পিছে মই এতিয়া গৈ থাকোঁ গধূলিয়ে হ'ব হ'ল হ'ব ছাৰ আপুনি গৈ থাকক